আজি ২৭ তাৰিখ জানুৱাৰী ২০২৫ যোৱা ২০২০ চনৰ ২৭ তাৰিখত বিটিআৰ শান্তি চুক্তি হৈছিল আৰু আজি এই পঞ্চম বিটিআৰ চুক্তিৰ অনুসাৰে আমি ৪০টা সমষ্টিত বিটিআৰৰ ৪০টা সমষ্টিত আমি বাইক ৰেলী কৰি আছে আৰু এই একেলগে আমি ফকীৰাগ্ৰাম ব্লক কমিটি হিচাপে আজি ২০০ৰ অধিক বাইকখন আমি ফকীৰাগ্ৰাম ব্লক কমিটিৰ অন্তৰ্গত প্ৰাইমাৰী ঘূৰি পেলাই আমি পিচ ৰেলী কৰিম আৰু আজি এই পিচ ৰেলীৰ যোগেদি আমি এটা অনুভৱ কৰিব পাৰিব যে ৪ বছৰত যে প্ৰমোদ বড়োৰ নেতৃত্বত যে বিটিআৰ চৰকাৰ চলাই আহিছে আৰু এই চলাওঁতে গোটেই ৪ বছৰে শান্তিপূৰ্ণ হিচাপে আমি বসবাস কৰিব পাৰিছোঁ কিন্তু ১৭ বছৰত যিটো হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই যি চৰকাৰ চলাইছিল তেতিয়া শান্তি পৰিৱেশ নাছিল সেইটোৰ কাৰণে মই আজি ফকীৰাগ্ৰাম ব্লক কমিটিৰ এজন কোঅৰ্ডিনেটৰ হিচাপে ক'ব বিচাৰিছোঁ যে ৪০টা সমষ্টি হিচাপে যেনেধৰণৰ বাইক ৰেলী শান্তি হিচাপে আমি পৰিণত কৰিব পাৰে আৰু ফকীৰাগ্ৰামক তেনেকেই আমাৰ ফকীৰাগ্ৰামত বিভিন্ন জাতি জনগোষ্ঠী আছে এই বিভিন্ন জাতি জনগোষ্ঠীৰ মাজতে যাতে UPPL দল হিচাপে আমি শান্তি হিচাপে প্ৰমোদ বড়োৰ নেতৃত্বত আমি ফকীৰাগ্ৰাম সমষ্টিক লৈ যাব পাৰে এই উপলক্ষে আমি আজি বিটিআৰ চুক্তিৰ উপলক্ষে আমি বাইক ৰেলী চলাবলৈ আৰম্ভ কৰিছোঁ। আজি ৰেলীটো ক'ৰ পৰা আৰম্ভ কৰি ক'ত শেষ কৰিব? আজিৰ যিটো বাইক ৰেলী ফকীৰাগ্ৰাম ব্লক কমিটি হিচাপে আজি আমাৰ পুৰাণ বজাৰ দুৰ্গা মন্দিৰৰ পৰা আৰম্ভ কৰি আমাৰ ফকীৰাগ্ৰাম বজাৰলৈ আমি বাইক ৰেলীটো আমি কৰি যাওঁ। যেটো ৰেলী আমি যে আমাৰ ফকীৰাগ্ৰাম ফুৰানী বজাৰৰ যিটো দুৰ্গা বাৰী এই ফিল্ডৰ পৰা গৈ আমি শক্তি আশ্ৰমলৈকে যাব শক্তি আশ্ৰমৰ পৰা চিতলাৰ পৰা ফটাপখৰাৰ পৰা আমাৰ চানলাটাৰী জগদৈ বজাৰৰ হৈ চানলাটাৰী খালঝাৰ আৰু আমি দুবুৰতল হৈ আমি চাপগ্ৰাম যিটো ৰোড এইটো ফকীৰাগ্ৰামত ওলাব আৰু ফকীৰাগ্ৰামত ওলাই আমি বাজাৰৰ মাজে ওলাই আহি আমি আমাৰ পাৰ্টি অফিচ UPPL যি থানাৰ মুখত আছে ইয়ালৈকে আমি কৰিব। কত লাগে?